অতীতৰ পাৰত ডিব্ৰুৰ বুকুত সময়ৰ ধুমুহাক নেওচি যুগে যুগে জীয়াই থকা জ্ঞানৰ বটবৃক্ষ আলোকসন্ধানী তুমি। তমসাভেদী জ্যোতিৰে কলমৰ শক্তিৰে মানুহ গঢ়াৰ দেশ পবিত্ৰ মন্দিৰ তুমি। মানৱতাৰ পূজাৰী তুমি। হে দেৱদাৰুৰ দেশ কানৈ, তোমাক শত কোটি প্ৰণাম। তোমাৰ ছত্ৰছায়াতে কত কানৈয়ানৰ জীৱনী সোণালী আখৰেৰে লিখিত হ'ল। তোমাৰ পবিত্ৰ বাকৰিতে বৈচিত্ৰতাৰ মাজতো সমন্বয়ৰ ধ্বনিৰে ছাত্ৰ সমাজ গঠিত হ'ল। অসংখ্য কানৈয়ানৰ হিয়াৰ আমঠু তুমি। হে দেৱদাৰুৰ দেশ কানৈ, তোমাক শত কোটি প্ৰণাম। হে কানৈ, ৰূপ তোমাৰ অনন্য যেন অতুলনীয়। সেউজী আয়তী কেম্পাছৰ চৌপাশে নানা ৰঙী ফুলনিৰ মেলা কৃষ্ণচূড়াৰ কাষতে। সুবাসী সৌন্দৰ্যত মুগ্ধ কানৈয়ানৰ জুলুঙাৰ খেলা যেন উদ্যানৰ বেলা। তোমাৰ চৰ্চিত পিজি গলিত আজিও প্ৰেম পথিকৰ সোঁত বয়। ডাউকি পুখুৰীৰ পাৰত ফুচকা দোকান আৰু কেণ্টিনৰ টেবুলবোৰত আজিও ৰচনা হয় প্ৰেমৰ কবিতা আৰু গল্পও প্ৰেমৰ। আজিও কানৈয়ানৰ প্ৰিয় অচিনি চৌধুৰী পুথিভঁৰাল, য'ত থাকে জ্ঞানৰ পাত্ৰ বিশাল। তোমাৰ লালচান প্ৰেক্ষাগৃহ আৰু শংকৰদেৱ সভাকক্ষত আজিও ভাঁহি উঠে ভিন্ন কথা, ভিন্ন ধ্বনি, গীত নৃত্য কবিতা আৰু কত মহান মনীষীৰ শব্দৰ মণি। কানৈয়ানৰ আৱেগ তুমি, কানৈয়ানৰ জীৱন তুমি। হে কানৈ, ভাল পাওঁ তোমাক প্ৰতিদিনেই প্ৰতিপল। কিহেৰে বুজিম তোমাক, নাই কোনো খুবচাৰ। তথাপি আজি হৃদয় উজাৰি চিঞৰি চিঞৰি গৌৰৱেৰে ক'ব বিচাৰোঁ, আমি কানৈয়ান, আমি কানৈয়ান।